গাইছ নিতু প্লাছ অলপ স্বাগতম জনাইছোঁ তো গাইছ মানে কি বহুত দিনৰ মূৰত আকৌ আহি গ'লোঁ মানে কি ভিডিঅ'ৰ মাজলৈ তো গাইছ মানে কি আমাৰ ডাঙৰ মন্দিৰত যিহেতু ভগৱত মন্দিৰত আজি ভগৱত পাঠ মানে শোভাযাত্ৰা আছে তো অহাকালি ভগৱত পাঠ তো গাইছ মানে কি অকণমান যাওঁ মানে ভগৱত ঘূৰাম বুলি ভাবিছোঁ মানে কি অলপ ফুৰিম আৰু তো আপোনালোকক ধুনীয়াকৈ ভিডিঅ'টো পূৰা এনজয় কৰি চাই থাকক আৰু মজাকৈ আমাৰ ইফালে আছে টিকলা ভাগিন নে কি মনো ভগৱত ঘূৰিব যাবি নাই অঁ আমাৰ ইফালে আছে এইটো ৰাঘৰ মূৰ তো গাইছ এতিয়া মানে কি বঢ়িয়াকৈ ওলাই লওঁ তো মজাকৈ যাই থাকোঁ গাইছ তো বহুত দুখ কষ্টৰ মাজেৰে ৰেডি হৈ মজাকৈ আমাৰ ইফালে ছাৰে মানে গাড়ী লৈ আগতে আহিয়ে আছে মানে ৰাস্তালৈ তো বাই বাই সৰু আমি পূৰা মজাকৈ যাই থাকোঁ গাইছ যাই ধুনীয়াকৈ দেখাই আছোঁ কি হয় কি নহয় জুবলিৰ লগত যাবি না হাই কৰি দি জুবলি জুবলি পুৰা একদম জুবলিৰ নিচিনাই মজাকে জুবলি বনাম আমি আৰু লাহেকে ন জুবলি হবি না ফাইনেলি ইফালে আহি পালোঁ মানে কি আমাৰ ভগৱত ধাম তো আমাৰ এই অনুষ্ঠানখন আজি 32 বছৰ হ'ল 32 বছৰে এই অনুষ্ঠান আমাৰ এই ভগৱত পাঠ চলি আহিছে তো আজি আমাৰ 32 বছৰত ভৰি দিলে ইফালে পতাকা উত্তোলন আৰম্ভ হ'ল তো সকলোৱে আহি মাত্ৰে আমি ভগৱত ভ্ৰমণ হ'ব ইফালে পূৰা খানা পিনা লাগি আছে লংকাৰে আগে নাই বনাই আছে না চলি আছে অঁ ডাবল লেংটি মাৰি পেলাই পূৰা বনাই আছে আমাৰ ইফালে এই চাৰে চাহ পূৰা মানে আহি কি মানে বেলেগ নাই তোমাৰ না খাওঁ দুইফালে গোটাই ৰান্ধনীসকল আৰম্ভ কৰা নাই আৰু লাহে লাহে কৰিব আৰু লাহেকৈ তো এতিয়া পূৰা ভগৱত ভ্ৰমণ কৰি আহি মজাকে নেকি মানে চাওঁ ধুনু আমাৰ এইটো গুণু উঠে বিৰাট মৰম লগা চলি আছে না কোনে চোনে এটা চাই যাওঁ নেকি আজি চলি আছে আমাৰ ইফালে মণিদাই পূৰা গাছৰ পুলি ৰোৱাত পানী চানী দি আছে মণিদা তো আজি পানী দিলি নহ'ব তো সদায় পানী চানী দিব লাগিব মণিদা গম পাইছে না তো গাইছ মানে কি গাছৰ পুলিকেইডাল ৰুই কেনে মানে কি আজি ৰুই নহ'ব গোটেইকেইদিন মানে পানী চানী মজাকৈ দি থাকিব লাগিব আমিয়ে দিব লাগিব দিছোঁ গাইছ তো আমাৰ কাষৰে যিহেতু অনুষ্ঠান তো ধুনীয়াকৈ কেইডাল পুলি লোৱা গৈছে জানা 30,000 পূৰা তামোলৰ পুলিয়ে ৰোৱা গৈছে তো অঁ নাৰিকলৰ ৰোৱা গৈছে আমি কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ তালৈকে অহাৰ কাৰণে সেৱা ধৰিছোঁ কৃষ্ণ আমি আমাৰ
ভগৱান ভ্ৰমণ কৰি পুৰা ঘূৰি আছো মানে কি জোচত মানে কি এতিয়া অলপ জোচটো কমছে আমাৰ সূৰ্য দেৱতা আজি পুৰা মানে ফাটা ফাটিকে দিছে যিহেতু এই উপায় নাই ধৰ্মৰ নামত পুৰা বলিয়া হৈ গৈছো আজি পুৰা ঘূৰিব লাগব এইফালে আমাৰ মাজনীয়াত মজাকে ঘূৰি আছে নে কি মন ভাই জোচো আছে নে পুৰা তো মামা আমাৰ পুৰা জোচ ইফালে আমাৰ ভাস্কৰ ভাইটি কেনে মোৰ ফ্ৰেণ্ডবিলাক কৈ দিয়া এটা কিবা বঢ়িয়া ইয়াৰ আমাৰ দাদাৰ ছাবস্ক্ৰাইব কৰি দিলেই হ'ল তো ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বিলাক লাইক কৰিব এই আৰু বহুত কষ্ট কৰি আছোঁ মই আমি সকলোৱে মিলি চালে হ'ল গাইছ মানে কি ভাইটিৰ কথা অলপ শুনিব আৰু গাইছ আপোনালোকে ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইবটো নকৰে আপোনাক যোনটো পাৰি কৰি দিব গাইছ তো ধৰ্মৰ নাম লৈ পেলাই আৰু গাইছ মানে পুৰা মাৰি আছো দেই গাইছ একদম ভগৱত পুৰা একদম ভ্ৰমণ ইফালে আমাৰ ভগৱত যাত্ৰা ইফালে পুৰা নদীৰ কাষত অলপমান ভৰি হাত ধুই ল'লো গাইছ পুৰা গৰম লাগি গৈছে তো ইফালে পুৰা দলংখনৰ কাষেদি ওপৰত দি যাব মানে কি সেই পেকিং সেই কৰিছে চব ভ্ৰমণকাৰীসকলক লাগি আমাৰ ধৰ্মনীতা ইফালে মানে কি ইয়াতে পুৰা পেকিং এতিয়া দিব মানে ভ্ৰমণ কৰি অহা যাত্ৰা কৰি অহা মানুহবিলাক মজাকে মাফালে সমজল দা ইফালে ধৰ্মনীতা তো বহুত 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 মজা কাম কৰিছে ধৰ্মনীতা কেনে মানে কি আছে মানে পেকিঙত আমি গোল্লা এটা নিমকি এখন আৰু প্ৰসাদ আছে আমাৰ যিখিনি মানুহ মানে আমাৰ প্ৰশাসনত গৈছে যোৱা মানুহখিনি আমি সৰু টিফিন লাঞ্চৰ ব্যৱস্থা কৰিছোঁ লগতে পানী বটল এটা গোল্লা এটা নিমকি এখন আৰু প্ৰসাদ আছে ইয়াত পেকিঙত এইখিনি তো বহুত ভাল কাম কৰিছে আমাৰ এই কমিটিৰে আৰু তো ভ্ৰমণকাৰী যিসকলে পুৰা মানে ভাগৰীয়া হৈ আহিব না মজা পাব খাই লৈ মানে কি পানী চানী ধুনীয়াকৈ তো বহুত বহুত ভাল কাম কৰিছে তো ভগৱানে পুৰা ভালে ঘৰ ৰাখক আৰু বাকী আৰু আগলৈ যেন আৰু ভাল ভাল আৰু ধুনীয়াকৈ দিব পাৰে তো মজা মানে কি পুৰা ফাইনেলি পুৰা ঘৰ আহি পালো পুৰা একদম মানে আজি ৰ'দে বতাহে পুৰা নাচি নাচি ভৰি চৰি বিভূতি গৈছে গাইছ মানে কি আমাৰ ধানু ভাই মানে এতিয়া তুমি নাপালা আৰু আজি না কালি যাম না কালি পাবা কালি কিন্তু ইণ্টাৰেষ্টটো নাপাবা বাৰু যি নহওক বাৰু তো আহিছে আমাৰ ধানু ভাই থাকিলে ভাল লাগিল হয় বাৰু আজি যি নহওক দেৰি হ'ল মোৰ আহি পাওঁতে কালি যাম টেনশ্যন নকৰিবি কালি আমি আৰু ভিডিঅ' বনাম বাৰু কালি আকৌ আছে মানে কি ভগৱত পুৰা পাঠ পঢ়িব তো গাইছ কালি ভিডিঅ' কালি পাব তো আজি এই ভিডিঅ'টোত যদি আপোনালোকে মজাকৈ চাই আছে মজা লাগছে তো তাত ছাবস্ক্ৰাইবটো কৰি দিব দেই গাইছ মানে আৰু আপোনালোকে ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইবটো নকৰে পুৰা ফাইনেলি গাইছ ছাবস্ক্ৰাইবটো কৰি দিব গাইছ বহুত কষ্ট কৰি পেলাই ভিডিঅ' বনাই আছোঁ যিহেতু আপোনালোকৰ অলপ মৰম চেনেহ পালি বহুত ভাল লাগব তো গাইছ সকলোৱে জানো ভিডিঅ'টো চাই পুৰা শ্বেয়াৰ টিয়াৰ তো গোটাইখিনি কৰি দিব নে কি জানো কৈ দিয়া ছাবস্ক্ৰাইব কৰিব কিয় নকৰিব কৈ দিব দে গাইছ মানে কি আৰু আজি আৰু বিশেষ একো নকওঁ ভিডিঅ'টো কি হৈছে মই গম পোৱা নাই পুৰা নাচি নাচি মানে ভাগৰি গৈছোঁ আৰু গাইছ তো আকৌ লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ বাই বাই জয় আই অসম।